হেল্ল' বন্ধু-বান্ধৱীসকল, গুড মৰ্ণিং। আজি যিহেতু অসমীয়া জাতিৰ প্ৰাণ মান আমাৰ বাপতিসাহোন ৰঙালী বিহুটিৰ প্ৰাক্ষণত আজি 30 গৰু বিহু আজি। গতিকে আজিৰ দিনটোত আমাৰ ঘৰত কি কৰা হয়, নিয়ম নীতি কেনেদৰে পালন কৰা হয়, গতিকে সকলোবোৰ আপোনালোকক দেখাই আছোঁ। গতিকে চাই থাকক। আজি যিহেতু বিশেষ কিছুমান কাম আছে।
চাহিৱাল পোৱালি বাবু স্বাস্থ্য মানে বয়সৰ তুলনাত ডাঙৰে দেখা পাইছে আৰু এতিয়া আমাৰ বাবু জোৱান বাবুৰাম ইহঁতে মানে পাৰ হোৱাহে উল্টা লাগি আছিল যা তুমি ধুৱাই দিবি যা অকণমান শিকিব লাগিব তুমি যা 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 দেখা দিছো কাণ মাৰাটো মাৰিব লাগিব মাৰো নেকি কেতিয়া হৈছে বেঙেনা খা আমাৰ বাবু বছৰে বছৰে বাঢ়ি যা মায়েৰে সৰু বাপৰে সৰু তই হবি বৰ গৰু মৰিবি গাড়ি পানি দেখে পানীলে গা ধোৱা হৈ গ'ল গৰুকেইটা তাই গৰু গা ধোতে জাষ্ট চেণ্ডেলে বিচাৰি পোৱা নাই কেনে লাগব জুজু এতিয়া আমি ফাইনেলি গা পা ধুৱাই আহিলো গৰুকেইটা গা ধুৱালো এতিয়া ঘৰলৈ যাই আছো ঘৰত গৈ দি আছো ঘৰত গৈ দি আছো ফাইনেলি আমাৰ গৰুক গা ধোৱা কাৰ্যটো সমাপ্ত হৈ গ'ল তাৰ পিছত কি কৰোঁ আপোনালোকক দেখাই আছোঁ গতিকে চাই থাকক আপোনালোকে জানেনে বাৰু কালি মই এল'ভেৰা লগাইছিলোঁ চুলিখিনিত তাৰপিছত আজি এতিয়া ধুই দিম আৰু মানে কালি ৰাতিটো মই এনেকৈ লগাই ৰাখিলোঁ কালি ভাটিবেলা লগাই আপোনালোকে হয়তো সকলোৱে জানেই এল'ভেৰা চুলি আৰু স্কিনৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ ভূমিকা এল'ভেৰাই পালন কৰে সেয়ে ময়ো মাজে মাজে এল'ভেৰা লগাওঁ বাৰু স্কিনতো লগাওঁ আৰু চুলিটো লগাওঁ আজি চুলিখিনি ধুই আহি মই আপোনালোকক দেখাম বাৰু ধুনীয়া চিল্কি হয় তাৰপিছত আৰু গ্ৰোথত মানে বহুতখিনি সহায় কৰে এল'ভেৰাই আৰু আপোনালোকৰ মৰম আশীৰ্বাদ লগতে সঁহাৰি জনাই যাব সেয়া মই গা ধুই এতিয়া আহি আছোঁ এতিয়া ফুট চুট লৈ ৰেডি হৈ মন্দিৰলৈ যাম সেৱা এটা লৈ আহিম আৰু বিহু বুলি আৰু এনেই সদায় লওঁৱে বাৰু
আমি এতিয়া সেৱালৈ আহোঁগৈ। এয়া দৰা কইনা প্ৰথম বছৰৰ দিনটোত গৰু বিহুৰ দিনা মন্দিৰত সেৱা ল'বলৈ গৈ আছে আমাৰ ঘৰৰ নিজৰ মন্দিৰত। কইনাটো হ'ল সৰুফুটীয়া, দৰাটো হ'ল ডাঙৰ ফুটীয়া। আমি সেৱালৈ ভগৱানৰ আশীৰ্বাদ লৈ আহিলোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি জীৱনত ছাকচেছ হ'ব পাৰোঁ। আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল আপোনালোকলৈ ইন এডভান্স। এয়া বিহু বুলি প্ৰথম